গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মইতো একদম ভালে আছোঁ আৰু এতিয়া সময় হৈছে 9টা বাজিছে আৰু আজিতো আপোনালোকে সকলোৱে জানেই যে আজি সৰস্বতী পূজা হয় সো আপোনালোক সকলোকে হেপী সৰস্বতী পূজা আৰু লগতে আই হোপ আপোনালোকে মোৰ ইয়াৰ আগৰ ব্লগটো চাইছে মানে য'ত মই আমাৰ ইউনিভাৰ্চিটিৰ আমাৰ ডিপাৰ্টমেণ্ট অফ ফ্ৰেছাৰ্ছ আৰু ফেয়াৰৱেল যোনটা আমি একেলগে অৰ্গেনাইজ কৰিছিলোঁ সেইখিনি আটাইখিনি বস্তু যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সো আশা কৰিছোঁ আপোনালোকে সেই ব্লগটো চাইছে যদি চোৱা নাই মই আই বাটনৰ লিংকটো দি দিম লগে লগে এতিয়াই চাই ল'ব গৈ পেলাই আৰু আজি আপোনালোকক দেখুৱাম মই ইউনিভাৰ্চিটিৰ সৰস্বতী পূজা মানে আমিবোৰে একেলগে মিলি পেলাই সৰুকৈ পূজা এভাগ পাতিছোঁ সো সেইখিনি কেনেকৈ কি কৰোঁ দিনটো এতিয়া গৈ পেলাই পূজা ষ্টাৰ্ট হ'ব তাৰপিছত আটাইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আগলৈকে চাই থাকিব এয়া মই ইউনিভাৰ্চিটি আহি পালোঁ আৰু আহিয়ে দেখিছোঁ জুনিয়ৰ ভাইটিকেইজনে ডেক'ৰেশ্যনৰ কামখিনি কমপ্লিট কৰি আছে সিহঁতে আটাইখিনিয়ে লগ লাগি বস্তুখিনি আগৰ দিনাই বনাই থৈছিলে জাষ্ট লাষ্ট মমেণ্টত সেইখিনি লগাই দিছে বিৰাটেই ধুনীয়া দেখিবলৈ হৈছিলে আটাইখিনি কালাৰফুল খুব ধুনীয়া হৈছিলে দেখিবলৈ আৰু ক্ষমা কৰিব মোৰ মাতটো চৰ্দি লাগি থকাৰ কাৰণে ভাঙি গৈছে আৰু আনফালে এয়া দেৱে পূজাও আৰম্ভ কৰি দিছে ইয়াত আমাৰ খিচাৰি ৰেডি হৈ আছে খিচাৰি আৰু কি নে মিক্স হা কোৱা অঁ একদম ইয়াত চবে গা পা ধুই ৰেডি নে ল'ৰাকেইজন হা লাহেকৈ কৈছা যে অলমষ্ট ঠিকে আছে দিয়া আচলতে পূজাভাগ আমি তিনিটা ডিপাৰ্টমেণ্টে মিলি একেলগে পাতিছিলোঁ জিঅ'লজি এন্থ্ৰপ'লজি আৰু জিঅ'গ্ৰাফী সেইকাৰণে আমি কামবোৰো ধুনীয়াকৈ ভগাই লৈছিলোঁ যাতে খুব ইজিলি হৈ যায় আটাইখিনি কাম চ' মই আমাৰখিনিয়ে আচলতে পূজাৰ সেইখিনিত যা যোগাল দিবলগীয়া কাম সেইখিনি কৰি আছিলোঁ গতিকে মই আৰু প্ৰিয়ংকা সেইকাৰণে সেইফালে খিচিৰিত লাগি দিব নোৱাৰিলোঁ আমি পূজাৰ ইফালে থকাৰ কাৰণে চ' সেইখিনি এতিয়া মই আৰু প্ৰিয়ংকা ইয়াতে লাগি আছোঁ আমি সকলোৱে একেলগে লগ লাগি পুষ্পাঞ্জলি ল'লোঁ আৰু তাৰপিছত আমাক দেৱে পঞ্চামৃত দিলে আৰু প্ৰসাদ দিছে চ' একে খাই আছোঁ আৰু তাৰপিছত আকৌ বহুতখিনি কাম কৰিবলগীয়া আছে এতিয়া
খিচাৰি হা খিচাৰি খাই আছোঁ প্ৰিয়ংকা খিচাৰি কেনেকুৱা হৈছে বহুত টেষ্টি আছে আৰু পূজা বুলি ক'লে এনেও টেষ্টিয়ে হয় ন প্ৰসাদ খিচিৰি খোৱাৰ পৰা আহি ডাইৰেক্ট গাড়ীত বহি গ'লোঁ কাৰণ এতিয়া আমি যাম এখন জেগাত ফুৰিবলৈ আপোনালোককো ভাবিলোঁ দেখুৱাম অলপ অলপ এতিয়াতো ছাছপেন্স ক'ত গৈ আছোঁ আপোনালোকৰ কাৰণে চ' গৈ পোৱাৰ পিছত মই আপোনালোকক দেখুৱাম যে ক'ত গৈ আছোঁ আমি আধা ৰাস্তা আহি পালোঁ আৰু আপোনালোকৰ মাজৰ কোনোবাই গেছ কৰিব পাৰিছে নেকি বাৰু যে আমি ক'ত গৈ আছোঁ অকণমান হিন্দি দিওঁ মন্দিৰ এখনলৈ গৈ আছোঁ কোনখন মন্দিৰ সেইটো আপোনালোকে গৈ পোৱাৰ পিছতহে দেখাব চ' ফাইনেলি আমি আহি পালোঁ জাগিৰোডত থকা দেওশাল মন্দিৰ বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু সময় মিলাব পৰা নাছিলোঁ যিহেতু আজি পূজা কৰি উঠাৰ পিছত হাতত অকণ সময় আছিলে সেইকাৰণে ভাবিলোঁ আজি ইয়াত দৰ্শন কৰি যাওঁ চ' পূজাৰ থালিখন হাতত লৈ এতিয়া ভিতৰলৈ সোমাই আহিছোঁ বলক এতিয়া ভিতৰত দৰ্শন কৰি লওঁ প্ৰথমতে মোৰ দৰ্শন কৰি হৈ গ'ল আৰু আপোনালোককো দেখুৱালোঁ আজি দেওশাল মন্দিৰ এনেইতো টাইম নহয় সেইকাৰণে মাজে সময়ে টাইম পালে তাৰ মাজতে অকণমান ব্লগটো বনাবলৈ চেষ্টা কৰোঁ নাজানো কিমান দূৰ আপোনালোকক দেখুৱাব পাৰিছোঁ বা মই সাৰ্থক হৈছোঁ যি কি নহওক মোবাইলৰ চাৰ্জো নাই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু ব্লগটো এতিয়া আৰু 20% চাৰ্জ আছে মোবাইলত গতিকে ঘৰ পোৱালৈকে মোবাইলটো চাৰ্জ থাকে নাথাকে নাজানো সেইকাৰণে ব্লগটো এতিয়াতে এণ্ড কৰি দিওঁ আজিৰ দিনটো এইখিনিকৈ পাৰ কৰিলোঁ সৰস্বতী পূজাৰ লগতে দেওশাল মন্দিৰো দৰ্শন হ'ল একেলগে দুটা কাম হ'ল একেদিনাই ভাল লাগিল আৰু আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ এণ্ড ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিল বাই বাই